কৰি টাকা নিয়ে পালে নাই আহাচোন এই মূলত কোনে আহিছে চোৱা আহিলে স্মৃতি শইকীয়া আমাৰ স্কুলত ই নতুনকৈ জইন কৰিছে বহা বহা ইমানবিলাক প্ৰশ্ন ভিতৰলৈ যোৱা অকণমান যোগাৰ কৰি অনা এইবিলাক মোক প্ৰথমে পিছৰ পৰা জানি থাকিব পাৰিব যোৱা তোমাৰ থকা মেলা এইবিলাক ব্যৱস্থাবোৰ হ'লগৈ তুমি আহিলা ভালেই হ'ল মোৰো বয়স হৈ আহিছে ইফালে সমাজখনেও নেৰে নহয় চাকৰি শেষ নহওঁতে এই ভকতত সোমালো তাতে আকৌ মোৰ এই মাষ্টাৰ শব্দটো আছেই নহয় মোৰে ল'ৰা কি কম এইটোৱে মোৰ বৰ দুখ বাৰু ঠিক আছে বাৰু পিছৰ এদিন আহিবা দেই তুমি চিন্তাই নকৰিবা মই নতুন গামোচাখন ক'ত আছে বাৰু Hidup deh.
বকৰৰ উৎপাতটো বেছি হ'ব স্যাৰ মইতো চম্ভালি ল'ম আপোনাক বৰ মানিবলগীয়া আপুনি অকলে ইমান সুন্দৰকৈ বিদ্যালয়খন চম্ভালি আপোনাৰ আদৰ্শ বৰ আদৰ্শ দেখা ইয়াতে মানে কোনো মতে চলাই আছে আৰুনো কেইদিন এই পাছতো তুমিয়ে চম্ভালি ল'ব লাগিব আমাৰ এওঁৰ গাঁৱটো বৰ বেয়া অসুখ হৈ আছে ঘৰলৈ মাতি পঠাইছে সেইবাবে বিদ্যালয় ছুটি দিওঁ বুলি ভাবিছো ময়ো ভালদৰে গম নাপাওঁ এই ঘৰলৈ গ'লেহে মই গম পাম এই স্কুলকে ছুটি দি দিওঁ নেকি ঐ ল'ৰাবিলাক তহঁতি যাগৈ যা আজি আরে উঠোৱা দেখোন তই ইয়াতে আছ ক'ত আহিলি মই তোৰ এনে ওলাই আহিছিলো আমাৰ যে আজি ৰাহুলৰ বাৰ্থডে তালৈ যাবলৈ আহিছিলো পাহৰি গৈছিল আজি কিন্তু ভালকে দিব লাগিব আজি পুৰা ভালকে আছিলে আমাৰ বুঢ়া স্কুললে ধুনীয়া মাষ্টৰ জনী আহিছে আহিছে চা বাইদেউ তই কোনফালেনো যায় আহক আমি অলপ কথাকে পাতো আহক আহক বাইদেউ এই টেপ বাইদেউ আপোনাকে কৈছো কাণে শুনা নাপায় নেকি কোনো নাপাই চাগে টেপ মিষ্টাৰ মৃন্ময় বড়ো আপুনি বাৰু কি মানুহ আপোনাৰ মাৰ অসুখ আৰু আপুনি ইয়াত কি কৰি আছে বন্ধু আমাৰ দেখোন টেপ বাইদেউ কিবা দেখিবলৈ ঝাকাছ বেছি চলিছে আপোনাক মই একো কোৱা নাই আৰু মিষ্টাৰ মৃন্ময় বৰুৱা আপুনি বাৰু কি ল'ৰা আপোনাৰ দেউতাক ইমান আদৰ্শবান শিক্ষক আৰু আপুনি আপোনাৰ লাজ নালাগে আপোনাৰ মানসিকতা এইকণ ঠকি নাপালে আৰু মানুহ চিনি নাপালে আপুনি কি শিকাইছে বহুত ডাঙৰ ছোৱালী নহয় তই বহুত সাধাৰণ ছোৱালী হয় এজন সাধাৰণ টেক শিক্ষয়িত্ৰী দুদিনতে আহি গাঁৱত তোৰ ইমান ডাঙৰ ডাঙৰ লেকচাৰ তোৰ নিচিনা ছোৱালী এই মৃন্ময় গিলি ক'লে শেষ কৰিব পাৰে
তোমালোকে সকলোৱে নিজে নিজে পঢ়ি জানিব পাৰিছাই আমাৰ ছাৰ বাইদেউ অসুখ সেইবাবে হৈছে বিদ্যালয় মই ছুটিয়ে দিম বুলি ভাবিছোঁ তোমালোক চোৱা গৈছোঁ পাৰিলে তোমালোকে বাইদেউৰ ফালে এপাক মাৰিবচোন ঠিক আছে ময়ো এপাক যাম ঠিক আছে তোমালোক চোৱা গৈছোঁ ঠিক আছে বাইদেউ মই এই আদৰ্শবান শিক্ষক ধনিয়াম মাষ্টৰৰ একমাত্ৰ পুত্ৰ মিন্ময় বৰুৱা কিয় চিনি পোৱা নাই এইটো কেনেকুৱা মই আকৌ বোলে ঘৰত নাথাকি ক'ত থাকিম কিয় তুমিয়ে কোৱা নাছিলা জানো তোমাৰ বাইদেউ শুশ্ৰূষা কৰিবলৈ আছো আকৌ অৱশ্যে এটা কথা নহয় তোমাৰ বাইদেউ শুশ্ৰূষা কৰিব পৰাকৈ ঘৰত নায়েই নহয় আকৌ ৰবা স্মৃতি শইকীয়া কলৈ যোৱা পঢ়া অলপ দূৰ বহি কথাকে পাতো যিহেতু ঘৰত কোনো নায়েই ৰবা মিছ স্মৃতি শইকীয়া স্বৰটো কিন্তু কথা মই পাহৰা নাই ক্ষমা কৰি দিব লাগে ক্ষমা আৰু এই মিন্ময় ক্ষমা নকৰে মোক আজি চাওঁ এই মিন্ময় কবলৰ পৰা তোক আজি কোনে বচাই চাওঁ সেইদিনাখনি তই ভাবিছিল যদিনাখনি মোক চৰটো মাৰিছিলি এই মিন্ময় সহজতে কাকো ক্ষমা কৰি নিদিয়ে আৰু এই মিন্ময় ক্ষমা কৰিব ইম্পচিবল চৰ মাৰিব এই মিন্ময় চৰ মাৰিব এই কাজি কি কৰা থাকে এই মিন্ময় চৰ মাৰিব অকণমান যে তোক কাজি নহ'লে মই তোক কাজি নহ'লে মই মই তোক যিমান দূৰলৈকে জানো তোক কেনেকুৱা বুলি ভবা নাছিলো তই ইমান দূৰলৈ নামি যাব পাৰিলি এজন শিক্ষকৰ পুত্ৰ বুলি মোক তোক ক'বলৈ লাজ লাগিছে আপোনাৰ পুত্ৰৰ
কৰ্মত তাই ভাগি পৰিছে কি কৰিলে না ক্ষমা কৰি দিয়া বছ বছ সকলো গম পাইছো মই বছ তই মোৰ ল'ৰা কেনেকৈ হ'ব পাৰিলি মোৰ ল'ৰা মই তই এনেকুৱা নিকৃষ্ট কাম কৰিব পাৰিলি যা ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা অলপ ধৈৰ্য ধৰকচোন ইয়াক কি কৰিম মই আৰু চাওকচোন বাইদেউচোন অসুখ হৈ আছে আপুনি অলপ ঠাণ্ডা হওক ইয়াৰ বিচাৰটো ৰাইজে কৰিব আৰু এনেকৈনো ইয়াক এৰি দিব নোৱাৰি বাইদেউ উঠক আপুনি কি হ'ল বাইদেউ উঠক আৰু স্মৃতি ব'লা আজি তুমি মোৰ লগতে থাকিবা আজিলৈ আপুনি অলপ ঠাণ্ডা হৈ থাকক ইয়াৰ বিচাৰ ৰাইজে কৰিব ব'লা স্মৃতি ব'লা Iman dekat dengan dia saja. শ্ৰদ্ধাৰ ৰাইজ আজি এটি অতি দুখৰ বাতৰি আপোনালোকক জনাবলৈ ইয়াৰ মোবাইলিত কৰোৱা হৈছে আশা কৰোঁ আপোনালোকে ইয়াৰ উচিত সমাধান আগবঢ়াব বাতৰিটো হৈছে আমাৰ গাঁৱৰ ধনীৰাম ছাৰৰ পুত্ৰ শ্ৰী মৃন্ময় বৰুৱাই আমাৰ গাঁৱৰ বিদ্যালয়লৈ অহা নতুন শিক্ষয়িত্ৰী স্মৃতি শইকীয়াৰ লগত অশালীন ব্যৱহাৰ কৰিছে ৰাম ৰাম এজন আদৰ্শৱান শিক্ষকৰ পুত্ৰ হয় এনেবোৰ কৰ্ম নাপায় দেই হেৰ শিক্ষকৰ অৰ্থ কি তই জানো শিক্ষয়িত্ৰীৰ লগত ব্যৱহাৰ এজন শিক্ষক হৈছে সমাজ সংস্কাৰ এজন শিক্ষকে সমাজখনৰ আঙুলিত ধৰি যেনেদৰে আগুৱাই নিয়ে তেনেদৰেই গঢ়ে আমি সকলোৱে শিক্ষকক গুৰু হিচাপে শ্ৰদ্ধা কৰোঁ আৰু তই হয় দাদাইদেউ আমি জনাতো ধনীৰাম ককাইদেৱে মৃন্ময়ক এনে শিক্ষা কেতিয়াও দিয়া নাই পিছে কাৰ প্ৰৰোচনাত পৰি যেন শুনি এনেকুৱা হ'ল বাইদেউ আমাৰ গাঁৱত থকা মনৰ খেতিবোৰে ইয়াৰ মতৰ এইবোৰ ধ্বংস কৰিব লাগে হয় হয় আপোনালোকে ঠিকেই কৈছে মই জনাত এজন আদৰ্শৱান শিক্ষকৰ পুত্ৰ কেতিয়াও এনে হ'ব নোৱাৰে ইয়াত নিশ্চয় কোনো বাহ্যিক প্ৰভাৱ থাকিবই লাগিব হয় হয় এইবোৰৰ মূলসুঁতি এই বাহ্যিক প্ৰভাৱ নহ'লে এই ধনীৰাম কাই পুত্ৰ এনে কেতিয়াও হ'ব নোৱাৰে হেল্ল' যাৰ পোহৰত তই এইখিনি উপভোগ কৰিছ সেয়াও একমাত্ৰ শিক্ষকৰেই অৱদান যি মমৰ শিখাৰ দৰে গলি গলি আনক পোহৰাই যি সমাজত অধিক কষ্টৰে একোজন ডক্তৰ বৈজ্ঞানিকৰ পৰা দেশৰ এজন সুস্থ নাগৰিক হিচাপে গঢ় দিয়ে তেনে এখন শ্ৰদ্ধাৰ লোকক তই অপমান কৰিছ লাজ নালাগিল তোৰ স্মৃতি যদিও তোতকৈ বয়সত সৰু তথাপিও তাইৰ চিন্তা শক্তি তথা মন মগজু তোতকৈ বহু ওপৰ টেট মাষ্টৰ দি বুলি টিকিং কৰাৰ আগত তই এবাৰো নেভাবিলি তেওঁ এগৰাকী শিক্ষকেই যিয়েই নহওক আমি শিক্ষকক শ্ৰদ্ধা আৰু মান কৰিব শিক্ষক মানেতো এটি পোহৰৰ ৰেঙনি যাৰ যোগেৰে আমি দূৰৰ পৰা দূৰলৈ আগুৱাই যাব বুজিছ শ্ৰদ্ধাৰ ৰাইজ মৃন্ময়ৰ হৈ মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ আমি তাক জবাব শাস্তি একো কৰিব এয়া নিৰ্ণয় কৰিব একমাত্ৰ আপোনালোকে ইতিমধ্যে সকলো কথা জানিব পাৰিছে ইয়াত মই আৰু শিক্ষক মই আপোনালোকৰ আগত অপমানিত হৈছোঁ
কৰি দিয়া স্মৃতি আৰু ৰাইজ বহুত ডাঙৰ ভুল হৈ গ'ল মই তুমি ভুল বুজি পাইছোঁ মই আগলৈ এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ সাধাৰণতে এনে ভুলৰ কোনো হোৱা নাই তহঁতৰ নিচিনা সমাজৰ কলংকবোৰক একেবাৰে ফাঁচিয়ে দিব লাগে তথাপিও তই যদি তোৰ ভুল বুজি পাইছ তোক এবাৰলৈ সুবিধা দিয়া তাৰ পিছত যদি তাৰপিছতো যদি তই আকৌ এনেকুৱা কাম কৰ তোক মই মাৰি পেলাম এজন শিক্ষক হৈ মই বহুত লাজ পাইছোঁ ৰাইজ মই বহুত লজ্জিত হৈছোঁ ধনিয়া ককাইদেউ অলপ ধৈৰ্য ধৰকচোন ভাঙি নপৰিবচোন ৰাইজ মই এইখন গাঁৱত নতুনকৈ আহিছোঁ সেই হিচাপে মই আপোনালোকৰ পৰা বহুত মৰম প্ৰেম আৰু সাহস পাইছোঁ সেই হিচাপে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ চৰ্দাৰ ধনীৰাম ছাৰৰ পুত্ৰ হিচাপে মই নিৰ্মল বৰুৱাক এইবাৰ মই ক্ষমা কৰি দিছোঁ যদি আকৌ এনেকুৱা ভুল এইখন গাঁৱত হয় আপোনালোকে কেতিয়াও ক্ষমা নকৰিব আপোনালোকৰ পস্তাৱত সদায় আপোনালোকৰ লগত থাকিম আৰু আপোনালোকে মোক সাহস যোগাব যাতে এইখন গাঁৱত আৰু সংস্কাৰ দিব পাৰোঁ যদিও মই এগৰাকী উপযুক্ত শিক্ষয়িত্ৰী হিচাপে স্বীকৃতপ্ৰাপ্ত হোৱা নাই তথাপিও মই শিক্ষকৰ বৃত্তিটো অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ সেইবাবে আহক আজি আমি সকলোৱে এই পবিত্ৰ দিনটো এগৰাকী মহান মনীষীক সমাজলৈ অপূৰণীয় অৱদান আগবঢ়াই যোৱা সমাজ সংস্কাৰক তথা যত্ৰৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক Subscribe this channel and press the bell icon.